আজি অসমখন উকা, আজি অসমখন উদং। অসমবাসী চকুলো বোৱাই ভাগৰি গৈছে, কিন্তু কোনেও মানি ল'ব পৰা নাই তুমি যে আৰু নাই। এনেকুৱা ধৰণৰ সত্য কাহানিও কোনেও আমি কল্পনা কৰা নাছিলোঁ। 19 ছেপ্টেম্বৰ 2025 এই দিনটো আমাৰ অসমবাসী প্ৰতিজন ব্যক্তিৰ মনতে আজীৱন ৰখি ৰ'ব। কেনেকৈ মানি ল'ব সকলোৱে। যিজন ব্যক্তিৰ গান শুনি আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ, সেই ব্যক্তিজন ঘপককৈ যদি নাইকিয়া বুলি আমাক কৈ দিয়ে, এটা বাতৰি ওলায়, তেতিয়া আমি কোনে সহজভাৱে ল'ব পাৰিব কওকচোন? কোনেও ল'ব নোৱাৰে। তেওঁ যে এইবোৰ সকলোবোৰ কথা নিচাহি হওক বুলি কোনে কি কৰা নাইকিয়া, কিমান অনুৰাগীয়ে তেওঁৰ কাৰণে কান্দিছে, কোনে কিবা কি কৰিছে, কিন্তু কি তেওঁ নাই। তেওঁ নাইকিয়া বুলি ক'লে যে যি, আৰু তেওঁ নাইকিয়া হৈ গ'ল। তেওঁ কি জানিছিল? অকণমান আনন্দ কৰিবৰ কাৰণে জাপ মৰা এই বিশাল সাগৰখনে যে তেওঁ জীৱনটো লৈ যাবলৈ ৰখি আছিলে, তেওঁ চাগে কেতিয়াও কল্পনাও কৰা নাছিলে মোৰ জীৱনটো, মোৰ সেই সময়খিনি ইয়াতে সমাপ্ত হ'ব বুলি। ভবাই নাছিল হয়তো। ভাবকচোন কেনেকুৱা লাগে ন ভাবিবলৈ গ'লে। অকণমানো বিশ্বাসেই কৰিব নোৱাৰি এনেকুৱা নিচিনা খবৰ এটা আমি অসমবাসীয়ে পাম বুলি। কিন্তু কি হ'ব, গুচি গ'ল আমাৰ মাজৰ পৰা। তাৰপাছতে এই সকলোখিনি হাজাৰ হাজাৰ লাখ লাখ অনুৰাগীয়ে তেওঁৰ কাৰণে কান্দিছে, তেওঁক এবাৰ চাবৰ কাৰণে ৰৈ আছে, আৰু এই খবৰটো যে মিছা সেইটো সকলোৱে শুনিবৰ কাৰণে ৰৈ আছে। কিন্তু নহয় জানেনে, এইটো সঁচা ঘটনা। আমি সকলোৱে মানিয়ে ল'ব নোৱাৰোঁ যে এইটো এটা সত্য কথা বুলি। চাওকচোন কিমান লাখ লাখ অনুৰাগী তেওঁৰ কাৰণে তেওঁক এবাৰ চাবলৈ, তেওঁক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে কেনেকৈ গোট খাইছে। সৰুৰ পৰা আজিলৈকে যদি কোনোবাই সুধিছে তুমি কাৰ গান শুনি ভাল পোৱা নাই বা তোমাৰ প্ৰিয় গায়ক কোন, তেতিয়া সকলোৰে মোৰ নিচিনা চাগে সকলোৰে প্ৰথমতে আহে এটা নামেই, জুবিন গাৰ্গ। আৰু যিহেতুকে আমি জুবিন গাৰ্গৰ গান শুনিয়েই ডাঙৰ হৈছোঁ, সৰুৰ পৰা আজিলৈকে প্ৰতিটো সুখতেই হওক বা দুখতেই হওক বা যেনেকুৱা সময়তেই হওক, যেনেকুৱা পৰিস্থিতিতেই হওক, তেওঁৰ গান শুনিয়ে আমি অনুভৱ কৰিছিলোঁ সময়খিনিৰ লগত। কিন্তু এতিয়াৰ পৰা চাগে তেওঁৰ গান শুনিলে প্ৰথমতেই তেওঁ নথকা দুখটোহে আমাৰ মনলৈ আহিব। সুখৰ অনুভৱ কৰিছোঁ তেতিয়া কিন্তু জুবিন দাৰ গান, দুখ লাগিছে তেতিয়া জুবিন দাৰ গান, আৱেগিক হৈছোঁ তেতিয়া জুবিন দাৰ গান। কিন্তু এতিয়া চাওকচোন কেনেকৈ মানি ল'ম বাৰু জুবিন দা যে আমাৰ মাজত আৰু নাই। যি নহওক, আমাৰ অসমৰ কাৰণে বহুত ডাঙৰ এটা ক্ষতি, আমি বহুত ডাঙৰ এটা সম্পদ হেৰুৱালোঁ, আৰু বহুত কম সময়তে, কম দিনৰ ভিতৰতে, কম বয়সতে তেওঁক আমি হেৰুৱালোঁ। আমি সকলোৱে বিচাৰিছিলোঁ তেওঁ বহুত বছৰ জীয়াই থাকক, কিন্তু ভগৱানৰ লীলা, ভগৱানৰ হাততে সকলোখিনি। তেওঁ যিমানখিনি সময় লৈ আহিছিলে সিমানখিনিলৈকে আমাৰ মাজত থাকিলে আৰু গুচি গ'ল। হাজাৰ হাজাৰ মানুহক, লাখ লাখ মানুহক কন্দুৱাই। তেওঁ ভালে থাকক, তেওঁ অমৰ হৈ থাকক। আমাৰ কাৰণে তেওঁ সদায় আছে আৰু সদায় থাকিব। ধৰণী চকুলোৰে